মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই এটা নতুন প্ৰথাৰ বিষয়ে শিকাবলৈ ওলাইছোঁ। প্ৰথাটো হ'ল গোলকীয় দাপনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা। এইটো সম্পূৰ্ণ নতুন প্ৰথা আৰু এই প্ৰথামতে আমি আমাৰ এই প্ৰতিফলন আৰু প্ৰতিহৰণ অধ্যায়টোত থকা সকলোবোৰ সমাধান কৰিবলৈ সহজ হ'ব। গতিকে এই প্ৰথাটো আমি ভাল ধৰণে আয়ত্ত কৰি ল'ব লাগিব। এতিয়া মই বুজাই দিছোঁ, তোমালোকে ভাল ধৰণে এই বস্তুটো চাই ল'বা। এইখন এখন অৱতল দাপন, এইখন এখন অৱতল দাপন, এইখন অৱতল দাপন আৰু এইডাল মুখ্য অক্ষ আছে। এইখন অৱতল দাপন আৰু এইডাল মুখ্য অক্ষ। কিন্তু আমি ইয়াক অৰ্থাৎ এই চিহ্ন প্ৰথা এই দাপনখনক আমি y অক্ষ হিচাপে ধৰি লওঁ আৰু এই মুখ্য অক্ষডালক, মুখ্য অক্ষ মই ইয়াৰ পৰা ইফালক বঢ়াই দিছোঁ আৰু মুখ্য অক্ষডালক আমি x অক্ষ হিচাপে ধৰি লওঁ। কি যে আমাৰ এই দাপনখনক y অক্ষ হিচাপে ধৰি লওঁ আৰু এই মুখ্য অক্ষডালক x অক্ষ হিচাপে ধৰি লওঁ। এতিয়া চাই ল'বা, এইডাল হৈছে y অক্ষ আৰু এইডাল হৈছে x অক্ষ আৰু এই অক্ষ দুডালে কটাকটি কৰা বিন্দুটো আমি কি বুলি কওঁ? মূল বিন্দু। কিন্তু ইয়াক আমি কি ক'ম? এই মূল বিন্দুটোকে আমি মেৰু বিন্দু বুলি ক'ম, পল। ইয়াক আমি মূল বিন্দুটোকে কি বুলি ক'ম? মেৰু বিন্দু অৰ্থাৎ পল। এতিয়া চাই ল'বা যে লক্ষ্য বস্তু এই দাপনখনৰ অৱতল দাপনৰ সন্মুখ ফালটো হৈছে এইফালটো, কাৰণ আমি এইফালে কালাৰ দিয়া নাই, সেইফালে কালাৰ দিছোঁ। গতিকে আমি কালাৰ নিদিয়া ফালটো হৈছে সন্মুখ ফাল। গতিকে আমাৰ এই অৱতল দাপনৰ সন্মুখ ফাল হৈছে এইটো। আমি সদায় দাপনৰ সন্মুখ ফালে, এতিয়া দাপনৰ সন্মুখ ফাল বুলি কোৱাৰ লগে লগে ইয়াত দুটা কথা হৈ পৰিল যে এইফালে হ'ল দাপনৰ বাওঁ ফাল হ'ব আৰু এইটো কি হ'ব? সোঁফাল। অৰ্থাৎ দাপনখনৰ বাওঁফালে, অৰ্থাৎ দাপনখনৰ সন্মুখ ফালে আমি সদায় লক্ষ্য বস্তুবিলাক ৰাখোঁ। এইটো হৈছে লক্ষ্য বস্তু, AB হৈছে লক্ষ্য বস্তু। আমি লক্ষ্য বস্তুবিলাক ক'ত ৰাখোঁ? দাপনৰ সন্মুখ ফালে, অৰ্থাৎ বাওঁফালে আমি লক্ষ্য বস্তুবিলাক ৰাখোঁ। এইটো লক্ষ্য বস্তু। আমি এইটো মনত ৰাখিবা যে লক্ষ্য বস্তুবিলাক সদায় দাপনৰ সন্মুখ ফালে ৰখা হয়। এইটো আমাৰ প্ৰথম হৈছে এই নিয়মটো যে লক্ষ্য বস্তু সদায় দাপনৰ বাওঁ হাতে ৰখা হয়। অৰ্থাৎ বাওঁ হাতে মানে কি? এই দাপনখনৰ বাওঁফালে এইটো, সোঁফালে এইটো, অৰ্থাৎ বাওঁফালে আমি লক্ষ্য বস্তুটো ৰাখিছোঁ। এইটো লক্ষ্য বস্তু আৰু এই লক্ষ্য বস্তুটো আমি কোনফালে ৰাখিছোঁ? দাপনৰ বাওঁফালে। বাওঁফাল মানে সন্মুখ ফালে। এইটো লক্ষ্য বস্তু। এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰিবা যে এইটো লক্ষ্য বস্তু, এই লক্ষ্য বস্তুটোৰ দূৰত্ব দাপনখনৰ পৰা, অৰ্থাৎ এইখন দাপন, এইখন দাপন, দাপনৰ কোনটো বিন্দুৰ পৰা জোখা হয়? যে দাপনৰ যিটো আমাৰ মেৰু বিন্দু আছে, এই মেৰু বিন্দুৰ পৰা ইয়ালৈকে, অৰ্থাৎ ইয়ালৈকে, এই মেৰু বিন্দুৰ পৰা ইয়ালৈকে এইখিনি দূৰত্ব আৰু এইখিনিতে আছে লক্ষ্য বস্তুটো। এইটো হৈছে লক্ষ্য বস্তুৰ দূৰত্ব। সদায় মনত ৰাখা যে আমাৰ গোলকীয় দাপনৰ ক্ষেত্ৰত দূৰত্ববিলাক সদায় দাপনৰ মেৰুৰ পৰা জোখা হয়। আমি এইটো লক্ষ্য বস্তুৰ দূৰত্ব যদি সোধা যায়, লক্ষ্য বস্তুৰ দূৰত্ব এই মেৰুটোৰ পৰা ইয়ালৈকে যিখিনি দূৰত্ব,
সেইখিনি দূৰত্ব হৈছে লক্ষ্যবস্তুৰ দূৰত্ব সদায় লক্ষ্যবস্তু যিকোনো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হয় সেইকাৰণে মই কৈছোঁ যে মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব অৰ্থাৎ মুখ্য অক্ষৰ সমান্তৰাল মানে কি এইডাল মুখ্য অক্ষ ইয়াৰ পৰা সাপোজ মই এই ৰেখাডাল সমান্তৰালকৈ টানি দিলোঁ এই দূৰত্বটো দাপোনৰ মেৰুৰ পৰা জোখা হয় অৰ্থাৎ এই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো কি দাপোনৰ পৰা জোখা হয় মেৰুৰ পৰা জোখা হয় ঠিক আছে কিন্তু এই দূৰত্ববিলাক কেতিয়াবা ধনাত্মক হয় কেতিয়াবা ঋণাত্মক হয় গতিকে আমি সেই কথাটো ভাল ধৰণে জানিব লাগিব কেতিয়া ধনাত্মক হয় কেতিয়া ঋণাত্মক হয় চাই ল'বা ইয়াত এতিয়া কৈছে যে মেৰুৰ পৰা সোঁহাতে এইটো মেৰুৰ এই মেৰুৰ পৰা সোঁহাত মানে এইফালে সোঁফালে এইটো সোঁফাল এইটো সোঁফাল মানে এইটো কি সোঁফাল এইটো কি বাওঁফাল এতিয়া চাই ল'বা এই সোঁফালে এই অক্ষডাল হৈছে x অক্ষৰ ধনাত্মক দিশ আৰু এইটো হৈছে x অক্ষৰ ঋণাত্মক দিশ এই মেৰুটোৰ পৰা সোঁফালে x অক্ষৰ ধনাত্মক দিশ আৰু মেৰুটোৰ পৰা বাওঁফালে x অক্ষৰ ঋণাত্মক দিশ গতিকে আমি কি ক'ম যে মেৰুৰ পৰা সোঁফালে যিবিলাক দূৰত্ব এই দূৰত্ববিলাক সদায় কি হয় পজিটিভ অৰ্থাৎ ধনাত্মক হয় প্লাছ হয় মেৰুটোৰ পৰা সোঁফালে এইফালে সকলোবিলাক দূৰত্ব কি হয় পজিটিভ অৰ্থাৎ ধনাত্মক ঠিক একেদৰে মেৰুৰ পৰা বাওঁফালে অৰ্থাৎ x অক্ষৰ ঋণাত্মক দিশত এইটো x অক্ষৰ ঋণাত্মক দিশ মেৰুৰ পৰা বাওঁফালে সকলোবিলাক দূৰত্ব কি হয় নিগেটিভ অৰ্থাৎ মাইনাছ ভি অৰ্থাৎ এইটো বাওঁ দিশে সকলোবিলাক দূৰত্ব কি হয় ঋণাত্মক অৰ্থাৎ নিগেটিভ হয় এই দিকটো হ'ব মাইনাছ আৰু এই দিকটো হ'ব কি প্লাছ আমাৰ মেৰুৰ পৰা সোঁফালৰ দূৰত্ব হৈছে পজিটিভ আৰু মেৰুৰ পৰা বাওঁফালৰ দূৰত্ব হৈছে নিগেটিভ অৰ্থাৎ মাইনাছ গতিকে আমি এই কথাটো গম পালোঁ যে আমাৰ এইফাল অৰ্থাৎ সোঁফাল আৰু কি বাওঁফালৰ আমি চিনবিলাক গম পালোঁ কেতিয়া পজিটিভ হয় কেতিয়া নিগেটিভ হয় এতিয়া তোমালোকে চাবা যে এই মুখ্য অক্ষৰ ওপৰৰ ফালে লম্বভাৱে ওপৰৰ ফালে এই দূৰত্ব কিন্তু পজিটিভ হ'ব অৰ্থাৎ ধনাত্মক হ'ব মুখ্য অক্ষৰ ওপৰৰ ফালে কি হ'ব পজিটিভ অৰ্থাৎ ধনাত্মক হ'ব আৰু মুখ্য অক্ষৰ তলৰ ফালে দূৰত্বটো কি হ'ব নিগেটিভ অৰ্থাৎ মাইনাছ হ'ব চাবা আৰু ভালকৈ চাই ল'বা যে আমাৰ যদি আমি এনেকৈ কওঁ যে মেৰুৰ পৰা সোঁফালে পজিটিভ আছিল প্লাছ মেৰুৰ পৰা বাওঁফালে নিগেটিভ আছিল অৰ্থাৎ মাইনাছ এনেকৈ যদি আমি চাওঁ এইফালে প্লাছ এইফালে মাইনাছ যদি আমি মুখ্য অক্ষৰ ওপৰৰ ফালে আৰু তলৰ ফালে চাওঁ তেতিয়াহ'লে ওপৰৰ ফালে হ'ব প্লাছ পজিটিভ আৰু তলৰ ফালে হ'ব মাইনাছ অৰ্থাৎ নিগেটিভ হ'ব গতিকে ইয়াত মই লিখি দিছোঁ যে মেৰুৰ পৰা সোঁহাতে x অক্ষৰ দিশত অৰ্থাৎ প্লাছ x অক্ষৰ সেইফালে জোখা সকলো দূৰত্ব ধনাত্মক আৰু বাওঁ দিশ মানে এইফালে অৰ্থাৎ মাইনাছ x অক্ষৰ দিশত জোখা সকলো দূৰত্ব কি হয় ঋণাত্মক হয় এইফালে ঋণাত্মক এইফালে ধনাত্মক ঠিক একেদৰে মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ অৰ্থাৎ এইফালে লম্বভাৱে ওপৰলৈ y অক্ষৰ দিশত এইটো y অক্ষ প্লাছ হ'ব প্লাছ y অক্ষৰ দিশত কি হয় ধনাত্মক আৰু মুখ্য অক্ষৰ এই লম্বভাৱে অৰ্থাৎ এইফালে মাইনাছ y হয় মাইনাছ y দিশত সকলো দূৰত্ব কি হয় ঋণাত্মক হয় গতিকে এইখিনি কথা আমি ভাল ধৰণে জানিব লাগিব তেতিয়াহে আমি আমাৰ অংকবিলাক কৰিব পাৰিম এতিয়া চাই লোৱা
যে আমি দূৰত মানে আমি কি পালোঁ প্লাছ কেতিয়া হয় মাইনাছ কেতিয়া হয় আমি এই কথাখিনি গম পালোঁ এতিয়া চাই ল'ব যে কি প্লাছ হয় কি মাইনাছ হয় এইটো কি বুলি কৈছোঁ এইটো আছিল লক্ষ্য বস্তু এই লক্ষ্য বস্তুটো এই মেৰুৰ পৰা এইখিনি দূৰত্ব আছে এইখিনি দূৰত্ব আছে অৰ্থাৎ এই মেৰুৰ পৰা ইয়ালৈকে যিখিনি দূৰত্ব এই দূৰত্বটোক কি বুলি কয় লক্ষ্য বস্তুৰ দূৰত্ব অৰ্থাৎ মই লিখি দিছোঁ এই দাপনৰ এই মেৰুৰ পৰা ইয়ালৈকে এইটো হৈছে লক্ষ্য বস্তু মেৰুৰ পৰা এই লক্ষ্য বস্তুৰ দূৰত্বটোক কি বুলি কয় লক্ষ্য বস্তুৰ দূৰত্ব অৰ্থাৎ মই লিখি দিছোঁ যে দাপনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব দাপনৰ মেৰুৰ পৰা অৰ্থাৎ দাপনৰ মেৰু এইটো লক্ষ্য বস্তু এই যিখিনি দূৰত্ব এই দূৰত্বখিনিক কি দূৰত্ব বুলি কয় লক্ষ্য বস্তুৰ দূৰত্ব আৰু ইয়াক এটা চিম্বলৰ দ্বাৰা চিহ্নিত কৰা হয় আৰু সেই চিম্বলটো হ'ল লক্ষ্য বস্তুৰ দূৰত্ব সদায় লক্ষ্য বস্তুৰ দূৰত্ব সমান ইউ অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব কিয়েৰে চিহ্নিত কৰা হয় ইউৰে চিহ্নিত কৰা হয় লক্ষ্য বস্তুৰ দূৰত্ব কিয়েৰে চিহ্নিত কৰা হয় ইউৰে চিহ্নিত এইখিনি দূৰত্ব ইউৰ দ্বাৰা চিহ্নিত কৰা হয় ঠিক তেনেদৰে এইটো হৈছে প্ৰতিবিম্ব এই লক্ষ্য বস্তুটোৰ কাৰণে এইটো প্ৰতিবিম্ব আৰু এইটো ইয়াৰ পৰা এইখিনি দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব বুলি কয় অৰ্থাৎ দাপনৰ মেৰুৰ পৰা প্ৰতিবিম্বটোৰ দূৰত্ব অৰ্থাৎ এইখিনি দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব বুলি কয় আৰু প্ৰতিবিম্বৰ দূৰত্ব সদায় ভিৰ দ্বাৰা চিহ্নিত কৰা হয় প্ৰতিবিম্বৰ দূৰত্ব কিহৰ দ্বাৰা চিহ্নিত কৰা হয় ভিৰ দ্বাৰা চিহ্নিত কৰা হয় অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে এইখিনি হৈছে প্ৰতিবিম্বৰ দূৰত্ব কাৰণ এইটো প্ৰতিবিম্ব আছিল অৰ্থাৎ এইখিনি দূৰত্ব কিহৰ দ্বাৰা চিহ্নিত কৰা হয় ভি ইয়াৰ পৰা ইয়ালৈকে এইটো আছিল লক্ষ্য বস্তুৰ দূৰত্ব কিহৰ দ্বাৰা চিহ্নিত কৰা হয় ইউৰ দ্বাৰা চিহ্নিত কৰা হয় ইয়াত চাই ল'বা এই দাপনখনত কি আছে আৰু ভাঁজ ব্যাসাৰ্ধ আছে ফকাচ দূৰত্ব আছে ইয়াত মই দিয়া নাই ভাঁজ ব্যাসাৰ্ধ আৰু কি ফকাচ দৈৰ্ঘ্যটো মই দেখুৱাই দিয়া নাই কিন্তু এই দাপনখনত কি আছে ভাঁজ ব্যাসাৰ্ধ আছে আৰু কি ফকাচ দৈৰ্ঘ্য আছে ভাঁজ ব্যাসাৰ্ধ কিহৰ দ্বাৰা চিহ্নিত কৰিছিল আমি সিদিনাখন পাইছিলোঁ ভাঁজ ব্যাসাৰ্ধ কেপিটেল এল ভাঁজ ব্যাসাৰ্ধ কিহৰ দ্বাৰা চিহ্নিত কৰা হয় কেপিটেল আৰ ঠিক তেনেদৰে ফকাচ দৈৰ্ঘ্য কিহৰ দ্বাৰা চিহ্নিত কৰা হয় স্মল এফ এতিয়া চাই ল'বা আমি ইয়াত পাই গ'লোঁ লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্য গতিকে এইকেইটা লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফকাচ দৈৰ্ঘ্য এই তিনিটাৰ মাজত গলাকাৰ দাপনৰ ক্ষেত্ৰত এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো হ'ল এইটো 1/v minus 1/u equal to 1/f 1/v equal to 1/u equal 1/f অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফকাচ দৈৰ্ঘ্য গতিকে এই তিনিটাৰ মাজৰ ইয়াত
প্লাছ হ'ব। এই তিনিটাৰ মাজৰ এইটো হৈছে সম্পৰ্ক, আৰু এই সম্পৰ্কটোৰ দ্বাৰা আমি আমাৰ গণিতবিলাক কৰিব পাৰিম। এনেকৈ যে আমাৰ দিয়া থাকিব এনেকুৱা যে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া থাকিব, প্ৰতিবিম্বৰ দূৰত্ব দিয়া থাকিব, আমি কি উলিয়াব লাগিব? ফকাচ দৈৰ্ঘ্য উলিয়াব লাগিব। গতিকে আমি এই সূত্ৰটো প্ৰয়োগ কৰি আমি কৰিব পাৰিম। কেতিয়াবা ইউৰ মান দিয়া থাকিব, এফৰ মান দিয়া থাকিব, ভিৰ মান উলিয়াব লাগিব। গতিকে আমি এই সূত্ৰটোৰ পৰাই কৰিব। গতিকে এই তিনিটাৰ যিকোনো যদি আমাক দুটা দিয়া থাকে, তেতিয়াহ'লে আমি তৃতীয়টোৰ মান উলিয়াব পাৰিম। গতিকে এই সূত্ৰটো আমি ভাল ধৰণে জানিব লাগিব, আৰু এই সূত্ৰমতে আমাৰ কিতাপত থকা দাপোনৰ অংকবিলাক কৰিব লাগিব। আচ্ছা, ইয়াৰ পিছত আৰু এটা কথা আছে আমাৰ অংক কৰাৰ ক্ষেত্ৰত, আৰু এটা আছে যে প্ৰতিবিম্বটোৰ বিবৰ্ধন। চাই ল'বা, বিবৰ্ধন কি? যে আমি যেতিয়া মানে ৰশ্মি চিত্ৰ আঁকিছিলোঁ, এই ৰশ্মি চিত্ৰ আঁকোতে যিবিলাক লক্ষ্য বস্তু আছিল, এই লক্ষ্য বস্তুবিলাকৰ প্ৰতিবিম্ববিলাকৰ আকৃতিটো সলনি হৈ আছিল। কেতিয়াবা সৰু হৈছিল প্ৰতিবিম্বটো, কেতিয়াবা সমান হৈছিল, কেতিয়াবা ডাঙৰ হৈছে। গতিকে আমি আকৃতিটো সলনি পাই আছিলোঁ। গতিকে আমি এই যে আকৃতিটো সলনি হৈছে, অৰ্থাৎ মানে প্ৰতিবিম্বটো লক্ষ্য বস্তুটো ছাপ'জ কেতিয়াবা 2 চেণ্টিমিটাৰ আছিল, প্ৰতিবিম্বটো 4 চেণ্টিমিটাৰ হ'ল, আমি এনেকুৱা পাইছিলোঁ। কেতিয়াবা 2 চেণ্টিমিটাৰ আছিল, কেতিয়াবা 1 চেণ্টিমিটাৰ হ'ল, কেতিয়াবা 2 আছিল, কেতিয়াবা 2 হ'ল। গতিকে এনেকুৱাকৈ লক্ষ্য বস্তুৰ আকাৰটো কি হৈ আছিল? পৰিৱৰ্তন হৈ আছিল। এই লক্ষ্য বস্তুৰ আকাৰটো যি পৰিৱৰ্তন হয়, অৰ্থাৎ লক্ষ্য বস্তুৰ আকাৰটো আমি কেনেদৰে আমি বুজি পাম, সেই কথাটো জানিবৰ কাৰণে আমি বিবৰ্ধন বোলা কথাটো জানিব লাগিব। বিবৰ্ধন কি? বিবৰ্ধন হৈছে, তোমালোকক মই এটা ৰশ্মি চিত্ৰ আঁকি দিছোঁ যে বিবৰ্ধন কি, যে আমি এনেকুৱাকৈ এটা ৰশ্মি চিত্ৰ আঁকিছিলোঁ। এইখন হৈছে অৱতল দাপোন, এইটো পি, এইটো কি আছিল চি, এইটো আছিল কি এম। এতিয়া চাই ল'বা যে এই দাপোনখনৰ নাম এম এন। যে আমি কি কৰিছিলোঁ, ইয়াত ছাপ'জ আমি লক্ষ্য বস্তু এটা ৰাখিছিলোঁ, ইয়াত ৰখাৰ পিছত কি আছিল, মুখ্য অক্ষৰ সমান্তৰালকৈ এই ৰশ্মিটো গৈছে, তাৰপিছত প্ৰতিফলনৰ পিছত ফকাচ বিন্দুৰে পাৰ হৈ গৈছে। তাৰ নেক্সট ৰশ্মিডাল আছিল এই লক্ষ্য বস্তু এটি এ বি, নেক্সট আছিল ইয়াৰ পৰা ফকাচ বিন্দুৰ মাজেৰে আহি দাপোনত আপতিত হৈছে, আৰু প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈছে। ইয়াত প্ৰতিফলিত ৰশ্মিটো কটাকটি কৰিছে, অৰ্থাৎ লগ লাগিছে। গতিকে ইয়াত প্ৰতিবিম্বটো গঠন হ'ব, প্ৰতিবিম্বটো হ'ল বি ডেছ বি ডেছ। ওলোটা হ'ল, কিয় ওলোটা হ'ল? মুখ্য অক্ষৰ তলৰ ফালে গঠিত হৈছে, সেইকাৰণে প্ৰতিবিম্বটো ওলোটা হৈছে। আৰু এইটো আছিল লক্ষ্য বস্তু। এতিয়া চাই ল'বা যে এইটো আছিল লক্ষ্য বস্তু, আৰু এইটো কি? প্ৰতিবিম্ব। লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো কি হৈছে? ডাঙৰ হৈছে। এতিয়া কিমান ডাঙৰ হৈছে আমি কেনেকৈ জানো যে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ হৈছে? কেতিয়াবা সৰুও হয়, কেতিয়াবা সমানো হয়। যে নহওক, এইটোৰ ক্ষেত্ৰত কি হৈছে যে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ হৈছে, অৰ্থাৎ কিমান গুণে ডাঙৰ হৈছে। ছাপ'জ এই প্ৰতিবিম্বটো আছিল 1 চেণ্টিমিটাৰ, এই প্ৰতিবিম্বটো আছিল কেই চেণ্টিমিটাৰ? 1 চেণ্টিমিটাৰ। ই হ'ল কি 2 চেণ্টিমিটাৰ। তাৰমানে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ হ'ল? দুগুণে ডাঙৰ হ'ল। কিমান গুণে ডাঙৰ হ'ল? দুগুণ ডাঙৰ হ'ল। গতিকে এইটোৱে হৈছে আমাৰ বিবৰ্ধন। যে বিবৰ্ধন কি? যে লক্ষ্য বস্তু সাপেক্ষে প্ৰতিবিম্বটো কিমান ডাঙৰ বা কিমান সৰু, তাক আমি এই বিবৰ্ধনৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ লক্ষ্য বস্তু সাপেক্ষে প্ৰতিবিম্বটো কিমান ডাঙৰ বা কিমান সৰু, সেই কথাটো আমি উলিয়াবৰ কাৰণে আমি এই বিবৰ্ধনটো ব্যৱহাৰ কৰোঁ। এই বিবৰ্ধনৰ লগত কাৰ সম্পৰ্ক আছে?
এই লক্ষ্যবস্তুটোৰ উচ্চতা দূৰত্ব নহয় লক্ষ্যবস্তুৰ দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে লক্ষ্যবস্তুৰ দূৰত্ব কিন্তু ইয়াৰ পৰা ইয়ালৈকে লক্ষ্যবস্তুৰ উচ্চতা অৰ্থাৎ 1 সেন্টিমিটাৰ তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এইটো হৈছে প্ৰতিবিম্বৰ উচ্চতা কিন্তু ইয়াৰ পৰা ইয়ালৈকে এইখিনি প্ৰতিবিম্বৰ দূৰত্ব আছিল আৰু এইটো প্ৰতিবিম্বৰ উচ্চতা মানে বিবৰ্ধনটো কাৰ লগত সম্পৰ্ক হ'ব এই লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতাৰ লগত সম্পৰ্ক থাকিব কেনেকুৱা মই কৈ দিছো যে বিবৰ্ধন সমান ওপৰত হ'ব প্ৰতিবিম্বৰ উচ্চতা আৰু তলত লক্ষ্যবস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা আৰু তলত লক্ষ্যবস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা এইচ ডেছৰ দ্বাৰা চিহ্নিত কৰা হয় আৰু লক্ষ্যবস্তুৰ উচ্চতা এইচৰ দ্বাৰা চিহ্নিত কৰা হয় এনে সচৰাচৰ লক্ষ্যবস্তুৰ উচ্চতাটো ধনাত্মক কাৰণ লক্ষ্যবস্তুবিলাক এনে সচৰাচৰ আমি ক'ত মানে স্থান দিওঁ মুখ্য অক্ষৰ ওপৰৰ ফালে আৰু মুখ্য অক্ষৰ ওপৰৰ ফালে থকা সকলোবিলাক দূৰত্ব ধনাত্মক হয় গতিকে আমি লক্ষ্যবস্তুৰ উচ্চতাটো আমি কি বুলি ধৰিম সদায় ধনাত্মক বুলি ধৰিম কিন্তু প্ৰতিবিম্বৰ উচ্চতাটো চেঞ্জ হৈ থাকিব কেতিয়াবা ধনাত্মক হ'ব পাৰে কেতিয়াবা ঋণাত্মক হ'ব পাৰে যদি ওপৰৰ ফালে প্ৰতিবিম্ব গঠন হয় তেতিয়াহ'লে কি হ'ব ধনাত্মক হ'ব তলৰ ফালে প্ৰতিবিম্ব গঠন হ'লে ঋণাত্মক হ'ব আচ্ছা অৰ্থাৎ বিবৰ্ধন সমান প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ যিটো অনুপাত এই অনুপাতটোকে কি বুলি কয় বিবৰ্ধন এই বিবৰ্ধনক এম আখৰে চিহ্নিত কৰা হয় ম্যাগনিফিকেশন অৰ্থাৎ বিবৰ্ধনক এম আখৰেৰে চিহ্নিত কৰা হয় গতিকে এম ইকুৱেল টু এইচ ডেছ বাই এইচ যদি আমাক প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতা দিয়া থাকে তেতিয়াহ'লে আমি বিবৰ্ধন উলিয়াব এই সূত্ৰটোৰ দ্বাৰা পাৰিম ঠিক আছে আমি ইয়াত কি পালো যে বিবৰ্ধনটো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ লগত সম্পৰ্ক আছে কিন্তু বিবৰ্ধনৰ সম্পৰ্ক লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ লগতো সম্পৰ্ক আছে কেনেকুৱা এনেকুৱা যে বিবৰ্ধনক আমি এনেকুৱাকৈ দিব পাৰোঁ এইটো সূত্ৰ n ইকুৱেল টু মাইনাছ ভি বাই ইউ অৰ্থাৎ আমি বিবৰ্ধন উলিয়াব লাগিলে এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ এইটো হৈছে ভি প্ৰতিবিম্বৰ দূৰত্ব এইটো হৈছে লক্ষ্যবস্তুৰ দূৰত্ব এইটো প্ৰতিবিম্বৰ দূৰত্ব আৰু এইটো কি লক্ষ্যবস্তুৰ দূৰত্ব গতিকে আমি বিবৰ্ধনৰ লগত যদি আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব লগা হয় তেতিয়াহ'লে আমি এই সূত্ৰটো এপ্লাই কৰিম এতিয়া চাই দিবা গতিকে আমি পালোঁ আমি ইয়াত দুটা সূত্ৰ পালোঁ এটা হৈছে বিবৰ্ধন উলিওৱা সূত্ৰ বিবৰ্ধন উলিওৱা সূত্ৰ এইটো আমি এপ্লাই কৰিব পাৰোঁ এইটো এপ্লাই কৰিব পাৰোঁ যদি প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতা দিয়া থাকে তেতিয়াহ'লে আমি এই সূত্ৰটো এপ্লাই কৰিম আৰু যদি লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বটো দিয়া থাকে তেতিয়াহ'লে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম এতিয়া চাই ল'বা এই বিবৰ্ধনটো কেতিয়াবা প্লাছ হয় বিবৰ্ধনটো কেতিয়াবা প্লাছ হয় আৰু কেতিয়াবা মাইনাছ হয় কেতিয়া প্লাছ হয় অৰ্থাৎ এমৰ মান কেতিয়াবা ধনাত্মক হয় কেতিয়াবা ঋণাত্মক হয় কেতিয়া ধনাত্মক হয় কেতিয়া ঋণাত্মক হয় চাই ল'বা যে আমি যেতিয়া ৰশ্মি চিত্ৰ আঁকিছিলোঁ এই ৰশ্মি চিত্ৰ আঁকোতে আমি প্ৰতিবিম্ববিলাক কেতিয়াবা অসৎ পাইছিলোঁ কেতিয়াবা সৎ পাইছিলোঁ গতিকে আমাৰ এই বিবৰ্ধনৰ চিনৰ নিয়মটো এই প্ৰতিবিম্বৰ সৎ আৰু অসৎ প্ৰতিবিম্বৰ লগত জড়িত হৈ আছে যদি প্ৰতিবিম্বটো যদি সৎ হয় তেতিয়াহ'লে বিবৰ্ধন ঋণাত্মক প্ৰতিবিম্ব সৎ হ'লে প্ৰতিবিম্ব সৎ হ'লে বিবৰ্ধন
বিবৰ্ধন কি হ'ব ঋণাত্মক বিবৰ্ধন মানে এমৰ মানটো কি হ'ব ঋণাত্মক আৰু প্ৰতিবিম্ব যদি অসৎ হয় প্ৰতিবিম্ব অসৎ হ'লে বিবৰ্ধন কি হ'ব ধনাত্মক প্ৰতিবিম্ব সৎ হ'লে বিবৰ্ধন ঋণাত্মক আৰু প্ৰতিবিম্ব অসৎ হ'লে বিবৰ্ধন ধনাত্মক গতিকে আমি এইবিলাক অংক কৰোঁতে আমাৰ ব্যৱহাৰ হ'ব কেতিয়া আমি মাইনাছ দিম কেতিয়া প্লাছ দিম মই অংক কৰি দিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব গতিকে এই কথাখিনি বৰ্তমান মনত ৰাখা যে সৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত বিবৰ্ধন ঋণাত্মক আৰু অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত বিবৰ্ধন ধনাত্মক গতিকে তোমালোকে নিশ্চয় এইখিনি বুজি পালা যে আমি সূত্ৰ পালোঁ বিবৰ্ধন উলিওৱা সূত্ৰ এইটো এটা পালোঁ আৰু আমি এটা গোলাকাৰ দাপনৰ এটা ৰিলেশ্যন পাইছিলোঁ লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব ফ'কাছ দূৰত্বৰ মাজৰ সম্পৰ্ক 1/v - 1/1/f গতিকে এই এটা সূত্ৰ মতে আমি অংক কৰিম এই সূত্ৰটো লাগিব গতিকে এই সূত্ৰ মতে আমি অংকবিলাক কৰিম এতিয়া তোমালোকক মই এটা অংক বুজাই দিছোঁ আৰু এই অংকটো বুজাই দিয়াৰ পিছত ভাল ধৰণে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা চাই ল'বা মই অংকটো মই লিখি দিছোঁ তোমালোকৰ পৃষ্ঠা 170 পৃষ্ঠা উদাহৰণ 10.1 মই প্ৰশ্নটো লিখি দিছোঁ চাই ল'বা তোমালোকে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3.00 মিটাৰ দাপোনখনৰ পৰা দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা চাই ল'বা বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপন প্ৰথম আমাৰ কথাটো আহিল উত্তল দাপন কেনেকুৱা আছিল তোমালোকক মই দি দিছিলোঁ উত্তল দাপন আছিল এনেকুৱা যে এইখন এখন দাপন এইফালে মই কালাৰ দিছিলোঁ এইডাল মুখ্য অক্ষ আছিল এইটো পি এইফালে এফ এইটো কি চি এটা চাই লোৱা যে দাপনৰ সন্মুখ ফাল কোনটো এইটো দাপনৰ সন্মুখ ফাল এইটো কালাম নিদিয়া ফালটো সন্মুখ ফাল গতিকে আৰু সন্মুখ ফালটো সদায় কি বাওঁফাল হয়
বাওঁফালে সদায় আমি লক্ষ্য বস্তু ৰাখোঁ, অৰ্থাৎ আমি বাওঁফালে লক্ষ্য বস্তুটো ৰাখোঁ। আৰু ইয়াৰ ফলত কি হৈছিল, এই লক্ষ্য বস্তু ৰখাৰ পিছত কি হৈছিল, এনেকৈ আছিল যে আমি মানে প্ৰথম মুখ্যক্ষৰ সমান্তৰালকৈ বহৰশ্মিকৰ প্ৰতিফলনৰ পিছত এনেদৰে প্ৰতিফলিত হৈছে, কিন্তু আমি ইয়াক বঢ়াই দিয়াৰ লগে লগে ফকাচ বিন্দুৰে যাব। তাৰ পিছৰ ৰশ্মিডাল কি আছিল, এনেকৈ গ'ল দাপোনত পৰি পুনৰ ঘূৰি আহিল, কিন্তু ইয়াক মই বঢ়াই দিয়াৰ লগে লগে ইয়াত পৰিল, অৰ্থাৎ ইয়াক কটাকটি কৰিলে। আমি এইটো পাইছিলোঁ আগতে, এ ডেছ বি ডেছ হ'ব, এইটো এ বি। এতিয়া তোমালোকে চাই লওক কাৰ্টেজীয় পদ্ধতি, সেই চিহ্ন প্ৰথাটো চাই লওক যে এইখন দাপোন আছিল, দাপোনৰ এইফালটো আছিল কি ভাল আছিল, এইফালটো কি ভাল আছিল, বাওঁফাল, এইফালটো সোঁফাল। বাওঁফালে কি আছিল, নিগেটিভ আছিল, সোঁফালে কি আছিল, পজিটিভ আছিল। বাওঁফালে নিগেটিভ, ইয়াৰ পৰা মেৰুৰ পৰা এইফালে বাওঁফালে নিগেটিভ, আৰু সোঁফালে কি আছিল, পজিটিভ আছিল। এতিয়া চাই ল'বা তোমালোকে যে ইয়াৰ পৰা ইয়ালৈকে এইটো কি আছিল, লক্ষ্য বস্তু, অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্বটো কি হ'ব, নিগেটিভ হ'ব। লক্ষ্য বস্তুৰ দূৰত্বটো কি হ'ব, মাইনাছ হ'ব। আৰু এইটো প্ৰতিবিম্ব, প্ৰতিবিম্বটো ইয়াৰ পৰা ইফালে গঠিত হৈছে, গতিকে প্ৰতিবিম্বৰ দূৰত্বটো কি হ'ব, প্লাছ হ'ব। লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব কিহৰ দ্বাৰা বুজায়, কিহৰ দ্বাৰা বুজায়, লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব অৰ্থাৎ ইউ, ইউৰ মানটো কি হ'ব, মাইনাছ, ইউৰ মানটো হ'ব মাইনাছ, কাৰণ আমাৰ বাওঁফালে লক্ষ্য বস্তুটো আছে। প্ৰতিবিম্বটো এইফালে গঠিত হৈছে, গতিকে প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব ভিৰ দ্বাৰা বুজায়, ভিটো কি হ'ব, প্লাছ হ'ব। অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্বটো মাইনাছ হ'ব, প্ৰতিবিম্বৰ দূৰত্বটো কি হ'ব, প্লাছ। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা, এই কথাটো সদায় হ'ব যে উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব সদায় মাইনাছ, সদায় মাইনাছ হ'ব, অৰ্থাৎ ইউটোৰ মান সদায় মাইনাছ, আৰু প্ৰতিবিম্বৰ দূৰত্ব ভি সদায় প্লাছ হ'ব। লক্ষ্য বস্তুৰ দূৰত্বটো সদায় মাইনাছ হ'ব, অৰ্থাৎ ইউটো সদায় মাইনাছ, প্ৰতিবিম্বৰ দূৰত্বটো সদায় প্লাছ হ'ব। অকল প্ৰতিবিম্বৰ দূৰত্বই নহয়, এইফালে কি আছে, ফকাচ দূৰত্ব আছে, এইফালে ভাঁজ ব্যাসাৰ্ধ আছে। ফকাচ দূৰত্ব মানে স্মল এফ, প্ৰতিবিম্বৰ দূৰত্ব কি, এইটো ফকাচ দূৰত্ব, ফকাচ দূৰত্ব, ফকাচ দূৰত্ব অৰ্থাৎ স্মল এফ, এইটো কি হ'ব, প্লাছ হ'ব। আৰু এইফালে ইয়ালৈকে ভাঁজ ব্যাসাৰ্ধ আছে, ভাঁজ ব্যাসাৰ্ধ, ভাঁজ ব্যাসাৰ্ধ, ভাঁজ ব্যাসাৰ্ধ কেপিটেল আৰ, এইটো কি হ'ব, প্লাছ হ'ব, কাৰণ আমাৰ কোনফালে আছে, এইফালে সোঁফালে আছে। উত্তল দাপনৰ ক্ষেত্ৰত, উত্তল দাপনৰ ক্ষেত্ৰত আমি কি পালোঁ, লক্ষ্য বস্তুৰ দূৰত্ব অৰ্থাৎ ইউটোৰ মান মাইনাছ, আৰু বাকীখিনি অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব, ফকাচ দূৰত্ব আৰু ভাঁজ ব্যাসাৰ্ধ সদায় কি হয়, প্লাছ হয়। এইটো আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত এইটো সদায় হৈ থাকিব। এতিয়া চাই লওক, চাবা এটা সমাধান কৰিম আমি, সমাধান, সমাধান কেনেকৈ বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3.00 মিটাৰ। কিহৰ মান দিয়া আছে, ভাঁজ ব্যাসাৰ্ধ, কি দাপন, উত্তল দাপন, উত্তল দাপনৰ কি দিয়া আছে, ভাঁজ ব্যাসাৰ্ধ। তাৰমানে আমি লিখিম যে দিয়া আছে ভাঁজ ব্যাসাৰ্ধ, ভাঁজ ব্যাসাৰ্ধ, ভাঁজ ব্যাসাৰ্ধ কিহৰ দ্বাৰা চিহ্নিত কৰা হয়, কেপিটেল আৰ। ভাঁজ ব্যাসাৰ্ধৰ মানটো দিয়া আছে 3.00 মিটাৰ। কিন্তু চাই লোৱা দাপনখন কি আছিল, উত্তল দাপন, অৰ্থাৎ এইখন দাপন। উত্তল দাপনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধটো কি আছিল, প্লাছ, গতিকে আমি ইয়াত কি দিলোঁ, প্লাছ চিন দিলোঁ। যদি ভাঁজ ব্যাসাৰ্ধটো এই প্লাছ চিনডাল কিয় দিলোঁ, যিহেতু ভাঁজ ব্যাসাৰ্ধটো উত্তল দাপনৰ ক্ষেত্ৰত সোঁফালে আছে, গতিকে আমি ভাঁজ ব্যাসাৰ্ধৰ মানটো কি দিলোঁ, প্লাছ। ইয়াত কিন্তু প্লাছ মাইনাছ চিন দিয়া নাথাকে, এইটো আমি নিজে এই পদ্ধতিটো ব্যৱহাৰ কৰি লিখিব লাগিব। গতিকে ভাঁজ ব্যাসাৰ্ধটো প্লাছ পালোঁ। কিন্তু আমাৰ যিটো সূত্ৰ আছিল গোলকীয় দাপনত 1/v + 1/u = 1/f,
গতিকে আমাক ইয়াত আৰটো প্ৰয়োজন নাই, আমাক লাগে এফ। আমি এফটো কেনেকৈ উলিয়াম? আমি পাইছিলোঁ এইটো আৰ ইকুৱেল টু টুৱাইছ এফ পাইছিলোঁ এটা সূত্ৰ। গতিকে ইয়াৰ পৰা এফ ইকুৱেল টু কি হ'ব? আৰ বাই টু। গতিকে আমি ইয়াৰ পৰা এফৰ মান ল'ম। এফ মানে ফকাচ দৈৰ্ঘ্য, এটাকে ফকাচ দৈৰ্ঘ্য, ফকাচ দৈৰ্ঘ্য অৰ্থাৎ স্মল এফ। তাৰ মানটো কি হ'ব? আৰ বাই টু, আৰ বাই টু। গতিকে আৰৰ মানটো কি হ'ব? আৰৰ মান কি দিয়া আছে? প্লাছ 3.00/2। ইয়াক যদি আমি হৰণ কৰোঁ 1.50 মিটাৰ। এফ দুইটা এফ ওলাই গ'ল। ভাজ ব্যাসাৰ্ধ দিয়া থাকিলে আমি এফ উলিয়াই ল'ম। ঠিক আছে। তাৰপিছত দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ, দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ, তাৰমানে দাপোনখনৰ পৰা কি আছে? এখন দাপোনখনৰ সন্মুখত কি আছে? বাছ এখন আছে। তাৰমানে বাছখন হৈছে লক্ষ্য বস্তু। দাপোনৰ সন্মুখত কি আছে? এখন বাছ আছে। আৰু সেই বাছখনৰ এটা প্ৰতিবিম্ব গঠন হ'ব। গতিকে যিখন বাছ আছে সেই বাছখন হৈছে লক্ষ্য বস্তু। আৰু সেই লক্ষ্য বস্তুটোৰ দূৰত্ব দাপোনৰ পৰা কেইমিটাৰ আঁতৰত আছে? 5 মিটাৰ আঁতৰত। অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব, সেইটো কিহৰ দূৰত্ব? লক্ষ্য বস্তুৰ দূৰত্ব। লক্ষ্য বস্তুৰ দূৰত্ব ইউৰ দ্বাৰা বুজায়। ইউৰ মানটো হৈছে 5.00 মিটাৰ। এতিয়া লক্ষ্য বস্তুৰ দূৰত্বটো কি হয়? উত্তল দাপোনৰ ক্ষেত্ৰত সদায় নিগেটিভ অৰ্থাৎ মাইনাছ। গতিকে ইয়াত আমি কি চিন দিলোঁ? মাইনাছ চিন দিলোঁ। গতিকে এই কথাখিনি আমি জানিব লাগিব। ক'ত প্লাছ ক'ত মাইনাছ এই কথাখিনি আমি জানিব লাগিব। এতিয়া চাই লোৱা তোমালোকে যে আমি অংকটোত কি পালোঁ? এফৰ মান পালোঁ, ফকাচ। লক্ষ্য বস্তুৰ দূৰত্ব ইউ পালোঁ। কি উলিয়াব দিছে? প্ৰতিবিম্বৰ অৱস্থান। প্ৰতিবিম্বৰ অৱস্থান মানে ভি। প্ৰতিবিম্বৰ অৱস্থান ভি ইকুৱেল টু হোৱাট? প্ৰতিবিম্বৰ অৱস্থান লৈছে। প্ৰকৃতি মানে প্ৰতিবিম্বটো সৎ নে অসৎ, সেইটো আমি অংকটো কৰাৰ পিছত গম পাম যে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ নে অসৎ। আৰু কি উলিয়াব দিছে? আকাৰ। প্ৰতিবিম্বৰ আকাৰ হৈছে এইচ ডেছ। প্ৰতিবিম্বৰ আকাৰ এইচ ডেছ ইকুৱেল টু চাই ল'বা আৰু এবাৰ যে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাজ ব্যাসাৰ্ধ 3.00 মিটাৰ। কি দিয়া আছে? ভাজ ব্যাসাৰ্ধক কেপিটেল আৰৰ দ্বাৰা চিহ্নিত কৰা হয়। দিয়া আছে ভাজ ব্যাসাৰ্ধ কেপিটেল আৰ ইকুৱেল টু ইমান মিটাৰ। এই ভাজ ব্যাসাৰ্ধ প্লাছ নে মাইনাছ হ'ব? কাৰণ ভাজ ব্যাসাৰ্ধ উত্তল দাপোন আছে, উত্তল দাপোনৰ ভাজ ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে। গতিকে এইখিনি সেইফালে যিহেতু প্লাছ, এইফালে হ'লে কি হ'লহেঁতেন? মাইনাছ। গতিকে ভাজ ব্যাসাৰ্ধটো প্লাছ। যদি ভাজ ব্যাসাৰ্ধ দিয়া থাকে তেতিয়াহ'লে ফকাচ দৈৰ্ঘ্য উলিয়াব লাগিব। ফকাচ দৈৰ্ঘ্য এফ ইকুৱেল টু এইটো সূত্ৰ আৰ বাই টু। গতিকে আৰৰ মানটো মই বহাই দিছোঁ, তাৰপিছত 2 হৰণ কৰাৰ পিছত 1.50, এইটো হৈছে ফকাচ দৈৰ্ঘ্য। তাৰপিছত দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ, বাছখন কি হ'ব? বাছখনটো প্ৰতিবিম্ব নহয়, বাছখন হ'ব লক্ষ্য বস্তু। গতিকে লক্ষ্য বস্তুৰ দূৰত্বটো এইটো 5.00 মিটাৰ। লক্ষ্য বস্তুৰ দূৰত্বক ইউৰ দ্বাৰা চিহ্নিত কৰা হয়। ইউ ইকুৱেল টু 5.00 মিটাৰ। ইউটো সদায় ইফালে আছে, অৰ্থাৎ লক্ষ্য বস্তু এইটো। লক্ষ্য বস্তুৰ দূৰত্ব সদায় কি হয়? ঋণাত্মক হয়। গতিকে উত্তল দাপোনৰ ক্ষেত্ৰত এই নিয়মটোৱে, লক্ষ্য বস্তুৰ ইউটো নিগেটিভ, বাদ বাকী গোটেইকেইটা পজিটিভ, অৰ্থাৎ ইউটোৰ মান -5.00। উলিয়াব দিছে প্ৰতিবিম্বৰ অৱস্থান মানে ভি। আৰু প্ৰকৃতি অৰ্থাৎ প্ৰতিবিম্বটো সৎ নে অসৎ, আৰু আকাৰ মানে হৈছে এইচ ডেছ। এতিয়া চাই ল'বা, এতিয়া আমি সূত্ৰটো এপ্লাই কৰিম। আমি জানো যে 1/v plus 1/u equal 1/f।
এই সূত্ৰটো আমি পাইছিলোঁ গোলকীয় দাপনৰ ক্ষেত্ৰত 1/v + 1/u = 1/f ইয়াত এতিয়া আমি কি কৰিম ইয়াৰ মানকেইটা বহাই দিম ফকাচ দৈৰ্ঘ্য 1.5 আৰু লক্ষ্যবস্তুৰ দূৰত্ব -5 ইয়াক তোমালোকে এনেকৈ বহাই দিলে হ'ব 1/v ৰ মান নাই ইয়াত v ৰ মান উলিয়াব দিছে প্ৰতিম্বৰ অৱস্থানটো উলিয়াব দিছে 1/v প্লাস 1/u ৰ মানটো কি আছে u ৰ মানটো আছে -5.00 ইয়াত মই এনেকৈ দিলোঁ -5.00 ইকুৱেল 1/f f টোৰ মান কি আছে +1.5 প্লাস 1.50 এইবাৰ ক্যালকুলেশন কৰিম আমি কি কৰিম 1/v টো এইফালে ৰাখিলো এটো কি হ'ল প্লাসে মাইনাসে মাইনাস 1/ এইটো তোমালোকে 5 লিখিব পাৰা কাৰণ 5.00 মানে কি 5 প্লাসে কিন্তু ইয়াত লিখতে তোমালোকে এই মানবিলাক এনেকৈ বহাই লবা তাৰপিছত ক্যালকুলেশন কৰোতে এনেকৈ লিখিলে হ'ব প্লাসে মাইনাসে মাইনাস 1/5 ইকুৱেল টু 1/ ইয়াক আমি কি লিখিব পাৰো 1.5 ইয়াৰ পিছত 1/v ইকুৱেল এটো মই ইফালে লৈ যাম 1/1.5 এটো লিখিলো এটো ইফালে নিলে কি হ'ব এই মাইনাস ডাল প্লাস হ'ব 1/5 তাৰ পিছত হৈছে 1/v এটা কি কৰিম মই প্ৰথমতে আমাক দশমিক থাকিলে অলপ ডিস্টার্ব হয় গতিকে মই এই দশমিকটো উঠাই লম কেনেকৈ মই যদি এই দশমিকটো উঠাই দিওঁ কেই ঘৰত দশমিক আছিল এক ঘৰত মই উঠাই দিলোঁ তেতিয়াহ'লে ওপৰত কি হয় এটা শূন্য আহে অৰ্থাৎ 10 প্লাস 1/5 1/v এই দুটা লখাগু 15 ৰ পাছৰ লখাগু কি 15 ৰ পাছৰ লখাগু 5 ৰে 15 কি হৰণ যায় গতিকে আমাৰ 5 টো কি হ'ব কাটা যাব গতিকে আমাৰ কি থাকিল লখাগু 15 তাৰ পিছত নিয়মটো কি আছিল এই 15 ৰে 15 হৰণ 15 ৰে 15 হৰণ কৰিলে একবাৰ যাব এই একেৰে এই 10 পূৰণ 10 গুণ 10 ঠিক একেদৰে ইয়াতো 5 ৰে 15 হৰণ 5 ৰে 15 হৰণ কৰিলে কি হ'ব 3 বাৰ 5 3 গুণ 15 3 বাৰ এই 3 ৰে একক পূৰণ 3 গুণ 3 এটা কি হ'ব 1/v ইকুৱেল টু ওপৰত 13/15 এটা চাই লবা 1/v ইকুৱেল টু 13/15 এটাকে v ইকুৱেল টু কি হ'ব v ইকুৱেল টু 15/13 কাৰো উল্টি যাব আৰু এটো মানে উল্টি গল v টো ওপৰত গল একটো তলত আহিলে একটো লিখা নাই 15 টো ওপৰত গল 13 টো তলত তাৰ পিছত 13 ৰে 15 হৰণ কৰি দিবা 13 15 13 গুণ 13 হৰণ কৰি দিলো 0.0 13 গুণ 13 গুণ 13 5 গুণ 65 গতিকে আমাৰ কি হ'ল 1.15 তানে ভিৰ মানটো আমি পাই গলো ভিৰ মানটো আমি কি পালো 1.15 এটাকে v ইকুৱেল টু 1.15 মিটাৰ এটো এই v মানে কি এটো হৈছে প্ৰতিবিম্বৰ দূৰত্ব v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্বটো আমাৰ দাপনৰ পৰা কিমান মিটাৰ আঁতৰত গঠিত হ'ব 1.15 মিটাৰ আঁতৰত গঠিত হ'ব বাৰু ঠিক আছে অলপ পিছত মই লিখিম তাৰ পিছত আমাক কি উলিয়াব দিছে তাৰ পিছত দিছে আমাৰ প্ৰতিবিম্বৰ আকাৰ আচ্ছা বাৰু প্ৰতিবিম্বৰ আকাৰ উলিয়াওতে আমি এটা সূত্ৰ পাইছিলো যে সূত্ৰটো কি আছিল এনেকুৱা যে m ইকুৱেল টু মাইনাস h মাইনাস দিবা h ড্যাশ বাই h পাইছিলো গতিকে ইয়াৰ পৰা আমাক এই মানটো উলিয়াব দিছে এই মানটো h ড্যাশ কিন্তু ইয়াত এটা কথা লক্ষ্য কৰিবা আমি এই অংকটোত আমি h ড্যাশটো উলিয়াব নোৱাৰো কাৰণ অংকটোত যদি আমি h ড্যাশ উলিয়াব লগা হয় তেতিয়াহ'লে h ৰ মানটো লাগিব অৰ্থাৎ লক্ষ্যবস্তুৰ উচ্চতাটো লাগিব ইয়াত উচ্চতাটো দিয়া নাই তেতিয়াহ'লে আমি কি কৰিম আমাকতো প্ৰতিবিম্বৰ উচ্চতাটো উলিয়াব দিছে প্ৰতিবিম্বৰ উচ্চতা উলিয়াব লাগিলে আমাক লক্ষ্যবস্তুৰ উচ্চতাটো দিয়া থাকিব লাগিব আমাক দিয়া নাই কি কৰিম আমি তেতিয়াহ'লে কি কৰিবা তেতিয়াহ'লে তোমালোকে বিবৰ্ধনটো উলিয়াই থবা
বিবৰ্ধন মানে এতেকে বিবৰ্ধন m ইকুৱেল টু কি পাইছিলোঁ -v/q। যদি লক্ষ্য বস্তুৰ উচ্চতা দিয়া নাথাকে তেতিয়াহ'লে আমি প্ৰতিম্বৰ উচ্চতাটো উলিয়াব নোৱাৰোঁ। তেতিয়া আমি কি কৰিম? তেতিয়া আমি বিবৰ্ধন উলিয়াই থওঁ। বিবৰ্ধনটো কি হ'ব? এইটো সূত্ৰ m ইকুৱেল টু -v/u মাইনাছ ভিৰ মানটো কিমান পালোঁ 1.15 আৰু ইউৰ মানটো কিমান আছিল? ইউৰ মানটো -5.00। এতিয়া চাই ল'বা কি হ'ব? মাইনাছে মাইনাছে প্লাছ, তাৰপিছত কি হ'ল 500, তাৰপিছত 115 মই দশমিক দুয়োটা উঠাই দিলোঁ, ইয়াৰ দুটা উঠাই দিলোঁ। তাৰপিছত কটাকটি কৰা কিহেৰে যাব? মই সৰুকৈ 5 দি 100 হ'ল। ইয়াত কি হ'ব? 5 2 10, 11, 15, 5 3 15। এতিয়া চাই ল'ব প্লাছ 100 100ৰে যদি আমি ইয়াক হৰণ কৰি কেই ঘৰত দশমিক? 2 ঘৰত দশমিক, অৰ্থাৎ 0.23। এইফালে 0 বিবৰ্ধনৰ কোনো একক নাই, বিবৰ্ধনৰ কোনো মিটাৰ বা চেণ্টিমিটাৰ এইবিলাক নহয়। কিয় নহয়? কাৰণ বিবৰ্ধন এটা অনুপাত হ'লে আমাৰ কি হয়? এককবিলাক কটাকটি যায়। গতিকে আমি ইয়াত বিবৰ্ধনটো উলিয়াই লওঁ। এতিয়া আমি অলপ কথা লিখিম। কি লিখিম? কথাখিনি চাই ল'বা। প্ৰথম আমাক সুধিছে প্ৰতিম্বৰ অৱস্থান। এনে প্ৰতিম্বটোৰ দূৰত্ব আমি পালোঁ 1.15 মিটাৰ। আমি কি লিখিম? এই প্ৰতিম্বটো দাপনৰ সন্মুখ ফালে গঠিত হ'ব নে প্ৰতিম্বটো দাপনৰ পিছফালে গঠিত হ'ব? মই অলপ আগতে দেখুৱাই দিছোঁ যে উত্তল দাপনৰ ক্ষেত্ৰত সদায় প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠিত হয়। উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় দাপনৰ পিছফালে গঠিত হয়। গতিকে প্ৰতিবিম্বটো দাপনৰ পিছফালে ইমান মিটাৰ অৰ্থাৎ 1.15 মিটাৰ আঁতৰত গঠিত হ'ব। এই কথাখিনি লিখি দিব লাগিব যে প্ৰতিবিম্ব দাপনৰ পিছফালে 1.15 মিটাৰ আঁতৰত গঠিত হ'ব। প্ৰতিম্বৰ অৱস্থান হৈ গ'ল। তাৰপিছত সুধিছে প্ৰতিম্বৰ প্ৰকৃতি মানে সৎ নে অসৎ? আমি পাইছিলোঁ যে উত্তল দাপনে সদায় কি প্ৰতিম্ব গঠন কৰে? অসৎ আৰু কি? অসৎ থিয় আৰু কেনেকুৱা সৰু প্ৰতিম্ব। উত্তল দাপনে সদায় কি প্ৰতিম্ব গঠন কৰে? অসৎ আৰু থিয়। গতিকে প্ৰকৃতিটো সেই হ'ব যে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ হ'লে থিয় হয়, অসৎ আৰু থিয়। সদায় মনত ৰাখিবা উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ প্ৰকৃতি এইটোৱে, অসৎ আৰু থিয়। তাৰপিছত উলিয়াব দিছিল আমাক প্ৰতিবিম্বৰ আকাৰ। আমিতো ইয়াত প্ৰতিবিম্বৰ আকাৰ উলিওৱা নাই, আমি কি উলিয়াইছোঁ? বিবৰ্ধন উলিয়াইছোঁ। গতিকে আমি এইটো কি লিখিম? যে প্ৰতিবিম্বটো চাওক ডাঙৰ হৈছে নে সৰু হৈছে? চাই লওক এই বিবৰ্ধনৰ মানটো চাই লওক। বিবৰ্ধনৰ মানটো 1 কৰি যদি সৰু হয় প্ৰতিবিম্বটো সৰু, 1 যদি হ'লেহেঁতেন তেতিয়াহ'লে প্ৰতিবিম্বটো সমান, আৰু 1তকৈ যদি ডাঙৰ হ'লেহেঁতেন তেতিয়াহ'লে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ হ'লহেঁতেন। এতিয়া 1তকৈ সৰু হৈছে, গতিকে প্ৰতিবিম্বটো সৰু। কিমান গুণে সৰু? 0.23 গুণে সৰু। গতিকে আমি এনেকৈ লিখিম যে প্ৰতিবিম্বটো 0.23 গুণে সৰু। গতিকে আমি বিবৰ্ধনৰ দ্বাৰা প্ৰতিবিম্বটো কিমান গুণে সৰু কিমান গুণে ডাঙৰ এই কথাটো আমি নিৰূপণ কৰিব পাৰোঁ। গতিকে এইটোৱে হৈছে আমাৰ মানে উত্তল দাপনৰ ক্ষেত্ৰত এইটোৱে নিয়ম, আৰু বেলেগ একো নিয়ম নাই। আৰু ইয়াৰ পিছত আছে আমাৰ অৱতল দাপন। অৱতল দাপনৰ বিষয়ে আমি ইয়াৰ পিছৰ নেক্সট চেপ্টাৰটোত মই নেক্সট ক্লাছটোত বুজাই দিম। অৱতল দাপনৰ অলপ বেলেগ হ'ব, কিন্তু উত্তল দাপনৰ ক্ষেত্ৰত এইটোৱে
যে সদায় ইউটো ঋণাত্মক VFR ধনাত্মক গতিকে সেই নিয়মটো ফলো কৰি আমি উত্তল লাপনৰ অংকবিলাক কৰিব লাগিব আৰু উত্তল লাপনৰ ক্ষেত্ৰত প্ৰতিম্বৰ প্ৰকৃতি সদায় অসৎ আৰু থিয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই অংকটো ভাল ধৰণে চাই ল'বা চিহ্ন প্ৰথাটো ভাল ধৰণে চাই ল'বা তোমালোকৰ সুধিব লগা থাকিলে মোক সুধিবা কাৰণ এই বস্তুটো অতি ইম্পৰ্টেণ্ট গতিকে এইখিনি বস্তু যদি নোৱাৰা তেতিয়াহ'লে তোমালোকে এটা অংক কৰিব নোৱাৰিবা এই চিনৰ নিয়মটো জানিব লাগিবই গতিকে আজিলৈ মই ইমানতে